ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ আজি এটা নতুন ভিডিঅ' আপোনালোকক নেমু খেতি কৰি বা নেমু বিক্ৰী কৰি কিদৰে উপাৰ্জন কৰিব পাৰিব, কিদৰে ধনী হ'ব পাৰিব তাক লৈ এটা নতুন ভিডিঅ' লৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ চাওকচোন। এইজোপা আমাৰ ঘৰত নতুনকৈ লগোৱা নেমু, 6 মাহ হৈছে এইজোপা। ইয়াক আমি সদায় গোবৰ সাৰ দিওঁ, গুৰিটো চাফ চিকুণ কৰি থকা হয়, সেইকাৰণে সোনকালে ডাঙৰ হৈছে। আৰু এজোপা আছে, এইজোপা 6 মাহে হৈছে, ইয়াৰ নেমু লাগিবলৈ ধৰিলেই। ইয়াত 2-3টা লাগিয়ে আছে, দেখিছেনে? ইও সোনকালে ডাঙৰ হৈছে। এইজোপা আমাৰ 2 বছৰ আগতে লগোৱা নেমু, বৰ্তমান এতিয়া নেমু লাগিয়ে আছে। চাওকচোন নেমু কেনেকৈ লাগি আছে, আৰু নেমু বহুত ডাঙৰ ডাঙৰ হয় নেমু। আপোনালোকৰ ঘৰত যদি নেমু লগোৱা নাই, নেমু লগাব পাৰে। যদি আপোনালোকৰ বাৰীখন এনেই পৰি আছে, তেতিয়াহ'লে আপোনালোকে নেমু পুলি লগাব পাৰে। নেমু পুলি লগাই আপোনালোকে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। যিহেতু অসমৰ জলবায়ু নেমু খেতিৰ কাৰণে উপযোগী, সেয়েহে আপোনালোকে নেমু খেতি কৰক আৰু লাখ টকা ইনকাম কৰক। যিসকলে ঘৰত বহি এতিয়াও কি কৰিম কি নকৰিম কৰি ভাবি আছে, তেওঁলোকক মই কৈছোঁ, আপোনালোকৰ যদি বাৰী আছে, যদি ডাঙৰ বাৰী আছে বা সৰু বাৰী হ'লেও আপোনালোকে নেমু খেতি কৰিব পাৰে বা অন্যান্য খেতিও কৰিব পাৰে। তাৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰে, আৰু টকা উপাৰ্জন কৰি আপোনালোকৰ ঘৰখন সুন্দৰকৈ চলাই নিয়াত সহায় হ'ব। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।